হেৰি নহয় এইটো কাম কৰা মানুহ এজন লাগিছিল আকৌ क्या बोला तूने হেল্ল' গাইস মানে বহুত দিন ওয়েট কৰাৰ পাছত আজি আৰু এটা নতুন ভিডিঅ' এটা লৈ আহিছোঁ মানে এইটো প্ৰেংক কল হয় মানে মই কমিউনিটি এটা লগাইছিলোঁ আপোনালোকক সুধিছিল তাত প্ৰেংক কল লাগে নে ব্লগ লাগে তো আপোনালোকে সবেই প্ৰেংক কল লাগে বুলি কৈছে মানে 79% মানুহে প্ৰেংক কল লাগে বুলি কৈছিলে সেইটো কাৰণে আজি প্ৰেংক কল এটা লৈ আহিছোঁ তো কেনেকৈ হ'ব কি হ'ব বলক ডাইৰেক্ট প্ৰেংক কলটোত আগবাঢ়ো আৰু আজি মানে ভাবিছোঁ পপিয়া মানে প্ৰেংক কল কৰিম সেই আগতে এটা কৰিছিলোঁ কিন্তু সেইটোত পুৰা মানে প্ৰেংক কলটো ইমান ভাল নহ'ল সেইটো কাৰণে আজি আৰু এবাৰ ফোন কৰিম আৰু আজি মানে কাম কৰা মানুহ বিচৰা নিচিনাকৈ ফোন কৰিম क्या बोला तूने তো কেনেকৈ কি হ'ব চাব আৰু দেই তো ডাইৰেক্ট ফোনটো লগাওঁ আৰু ন এই ৰ'ব মানে মই বহুত দিন ভিডিঅ' চিডিঅ' বনোৱা নাছিলোঁ যে সেইটো কাৰণে মানে মোৰ নিজৰ ইণ্ট্ৰটো পাহৰি গৈছোঁ তো ইণ্ট্ৰটো দি ল'ব লাগে ইণ্ট্ৰ মেইন হয় নাই হাই হেল্ল' নমস্কাৰ গাইছ মানে মোৰ অসমবাসী ৰাইজ মই দিলীপ আৰু আপোনালোকে চাইছে দিলীপ পানেৰী ইউটিউব চেনেল এতিয়া প্ৰেংক কলটো লৈ আগবাঢ়ো নেকি তো গাইছ পুৰা মজাকৈ নাম্বাৰ চাম্বাৰ উলিয়াই ল'লোঁ এতিয়া ফোনটো কৰি চাওঁ কি হ'ব কেনেকৈ হ'ব তো চাই থাকক আৰু কেনেকৈ হ'ব দেই ফোনটো লগাই লৈছে এতিয়া পুৰা মজাকৈ হেল্ল'টো শুনিছে নাই কেনেকৈ হেল্ল' 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 অঁ নাম্বাৰটো ক'ত লাগিছে गजब बेइज्जती है ৰং নাম্বাৰ বুলি কাটি দিছে আৰু এবাৰ কৰি চাম দেই কি হ'ব হেল্ল' হেল্ল' এই নামৰূপত লাগিছে নাই ফোনটো अभी मजा आएगा ना भिड़ो नानजी भाई अभी आएगा रोड पे অঁ মোক অভিজিত দাই দিলে আকৌ আপোনাৰ নাম্বাৰটো হেৰি নহয় এইটো কাম কৰা মানুহ এজন লাগিছিলে আকৌ क्या बोला तूने এই ঘৰতে আছিলে মানে বেছি নহয় এসপ্তাহ মানৰ কাৰণে লাগিছিলে মানে কাম কৰা মানুহ বিচাৰি পোৱা নাই আকৌ বেলেগ হেল্ল' বাৰে বাৰে কাটি দিছে মানে গম পাইছে প্ৰেংক কৰিছে বুলি তো আৰু এবাৰ লগাওঁ কি হ'ব আপুনি ডায়াল কৰা নম্বৰটো বৰ্তমান ব্যস্ত হৈ আছে অনুগ্ৰহ কৰি কিছু আপুনি ব্লক লিষ্টত ভৰাই দিলে গ'ল खत्म মানে কি ক'ব আৰু এতিয়া গ'ল আৰু এবাৰ মানে ফোন কৰি চাওঁ কি হ'ব তো এই কৰিও লাভ নাই আৰু ব্লক লিষ্টত ভৰাই দিলে এতিয়া সিমানখিনি আৰু ইয়াত আমি পুৰা মজাকৈ পপিয়া মেনক প্ৰেংক কল কৰিছিলোঁ কিন্তু আধাতে নষ্ট হৈ গ'ল মানে কি ক'ব ব্লক লিষ্টত ভৰাই দিলে আমি সুধোটো মানে এনেকৈ অলপ গড়বড়ি কৰি দিলোঁ ডাইৰেক্ট কাম কৰা মানুহ লাগে বুলি কৈ দিলোঁ সেইটো কাৰণে তো এইবাৰ ভাবিছোঁ নগাঁও ৰাস্তাৰ বৈ দুদুমণি নাথক ফোন কৰিম তো কি হ'ব আৰু তেওঁলোকৰ মানে পৰীক্ষা হৈছে তো হয়তো ফোন ৰিচিভ কৰিব পাৰে নকৰিব পাৰে তো কৰি চাওঁ আৰু কি হ'ব তো গাইছ সেইপিনে পুৰা মজাকৈ নাম্বাৰটো উলিয়াই লৈছোঁ এতিয়া কি কৰে ৰিচিভ কৰে নকৰে চাওঁ আৰু ফোন কৰি কিনে দেই পুৰা মজাকৈ লগাই লওঁ এতিয়া ৰিং হৈছে এতিয়া ৰিচিভ কৰে নকৰে নাহাই ৰিচিভ নাই কৰা কি হৈছে আৰু The person you are calling is not answering. নাই নুঠাইছে Call again later. তো গাইছ দেখিলে দুদুমণি নাথে মানে নগাঁও ৰাস্তাত বৈ ফোনটো ৰিচিভ নকৰিলে মানে তেওঁলোকৰ পৰীক্ষা হৈছে সেইটো কাৰণে ফোনটো ৰিচিভ নকৰিলে একো নাই বাৰু পাছত কেতিয়াবা প্ৰেংক কল কৰিম পুৰা মজাকৈ আজি মানে ইমানটোতে সামৰি মাৰিছোঁ আৰু গাইছ ভিডিঅ'টো চাই কেনেকৈ পালে কমেণ্ট কৰি জনাব ইমান ভালো হোৱা নাই যিমান ভাবিছিলোঁ মানে আধাতে ৰখি গ'ল মানে পপিয়া মানে আমি বৰ বেলেগকৈ কৈ দিলোঁ সেইটো কাৰণে ফোনটো কি আৰু নাম্বাৰটো ব্লক লিষ্টত ভৰাই দিলোঁ আৰু যিখিনি হওক বহুত দিন ভিডিঅ' দিয়া নাই সেইটো কাৰণে দি দিছোঁ ভিডিঅ'টো আৰু এতিয়া মানে বহুত মানুহে কৈছিলে মানে প্ৰেংক কল লাগে বুলিতো দিলোঁ আৰু কিন্তু 100% নহ'ল 20%ও নহ'ল মানে তথাপিও দি দিলোঁ আৰু কেনেকৈ লাগিলে কমেণ্ট কৰি জনাব আৰু দেই বাই